হেল্ল' ষ্টুডেণ্টছ, আজি হৈ যোৱা তোমালোকৰ নৱোদয় বাছনি পৰীক্ষাত তোমালোকৰ প্ৰথমতে আমি মানসিক যোগ্যতাৰখিনি কি এনচাৰ হয় সেইখিনি আমি ছল্ভ কৰি দিম। তোমালোকে কি দিছা সেইটোৰ লগত মিলাই চাবাচোন। তো প্ৰথমটো চোৱা, ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ব এইটো, কাৰণ ইয়াতে চোৱা দুটা একে আছে, এইটো আৰু এইটো কি হয় একে হয়, ইয়াৰ এইটো আৰু এইটো কি হয় একে সমান হয়, এইটো আৰু এইটো একে সমান। তো ইয়াৰে এইটো আৰু এইটো একে সমান নহয়, সেইকাৰণে কোনটো এনচাৰ হ'ব? লাষ্টৰটো এনচাৰ হ'ব। তাৰপিছত নেক্সটটো চাবা, বাকী ইয়াত গোটেইকেইটাৰ চাৰিটা বাহু আছে, এইখিনি বাকীখিনিতো একে হয়, তো ইয়াতে অকল 3টা বাহুৰ আছে, তো এইটো এনচাৰ হ'ব। হ'ল। তাৰপিছত ইয়াতে চোৱা তোমালোকে, বাকী এইটোত 90 ডিগ্ৰী আছে, এইটোত 90 ডিগ্ৰী হ'ল। তাৰপিছত এইটোতো তোমালোকৰ 90 ডিগ্ৰী আছে, এইটোতো 90 ডিগ্ৰী আছে, কিন্তু এইটোত 90 ডিগ্ৰী নাই এইটোত, তো এইটো এনচাৰটো কি হ'ব? এইটো হ'ব। তাৰপিছত নেক্সটটো চাবা, ইয়াতে চোৱা গোটেইকেইটা আইনাৰ কাৰণে এইকেইটা উল্টা উল্টা আছে, এইটো এল, এইটো আইনাৰ আৰ, এইটো কে, তো এইটো হ'ব তেতিয়া এনচাৰটো, কাৰণ এইটো আইনাৰ চালে আমাৰ এইটো উল্টাকৈ নেদেখোঁ আমি, এছটো বেলেগ উল্টাকৈ দেখিব আমি, কিন্তু ইয়াত চিধাকৈ আছে, তো সেইটো এনচাৰ হ'ব। তাৰপিছত চোৱা, ইয়াতে তোমালোকৰ আছে কি যিবিলাক একে নিচিনা সদৃশটো চাব লাগে। ইয়াতে একদম সহজ, ইয়াৰে সদৃশ কোনটো? এইটো হয় ইয়াৰে সদৃশটো। তাৰপিছত ইয়াৰে সদৃশ কোনটো হয়? ইয়াতে এইডাল চোৱা, এইডাল ক'ত আছে, তো এইটো আৰু এইটো হ'বই নোৱাৰে, হ'ল। তো এই দুটাৰ ভিতৰত হ'ব, এই দুটা আকৌ এইটো যদি চাওঁ আমি, এইটো ইয়াত নাই, তো এইটো হ'ব নোৱাৰে, তো এনচাৰ হ'ব এইটো, কাৰণ এইটো এতিয়া মিলিছে না চবৰ লগত মিলিছে, এইটো তেনেকৈ চাব লাগে। তাৰপিছত ইয়াতো আমি চাম, এইখিনি এই দুটা আছে নাই, তো ইয়াতে এইটো নাই, তাৰপিছত ইয়াতো আধা আছে, ইয়াতো নাই, তাৰপিছত এইটো আমাৰ তলফালে আছে, এইটো কিন্তু ওপৰফালে আছে, তো এইটো হ'ব নোৱাৰে, তো এনচাৰ হ'ব এইটো। ঠিক আছে, তোমাৰ লগত মিলাই ল'বা। তাৰপিছত ইয়াতে চোৱা, এইডাল প্ৰথমডালৰ ওপৰফালে আছে এনেকুৱাকৈ, তো ইয়াৰো প্ৰথমডালৰ ওপৰফালে হ'ব, তাৰমানে এইটোৰ ওপৰফালে এইটো হ'বই নোৱাৰে। তাৰপিছত চাবা, এইডাল এইটো চাইডে ৰাইট চাইডে আছে, তো এইডালৰ লেফ্ট চাইডে আছে এইখিনিত, তো এইটো হ'বই নোৱাৰে, তো এইটো আৰু এইটোৰ ভিতৰত হ'ব, বি আৰু চিৰ ভিতৰত হ'ব পাৰে। তাৰপিছত এইডাল ওপৰফালে আছে, এইডাল এইখিনিত নাই, তো কোনটো হ'ব? চিটো, এইটো হ'ব নোৱাৰে, চিটো এনচাৰ হ'ব। তো এইটো এনেকৈ আছিল। তাৰপিছত ইয়াৰে কেইডাল আছে চোৱা, 1 2 3ডাল, তো ভিতৰ ফালে কেইডাল থাকিব লাগিব? 3ডাল, আৰু বাহিৰ এডাল 4ডাল হ'ব লাগিব। তাৰমানে ইয়াতে এইটো হ'বই নোৱাৰে, ইয়াতে এইটো খোলা নাই, এইটো হ'বই নোৱাৰে। ইয়াতে কেইডাল আছে? 1 2 3 4 5ডাল আছে, 5ডাল হ'বই নোৱাৰে, কাৰণ ইয়াতে 1 2 3 4ডাল আছে টোটেল বাহিৰলৈ, তো বাহিৰলৈ 4ডাল হোৱা এইটোৱে আছে এনচাৰ, এইটো হ'ব। তাৰপিছত চোৱা, এইটোৰ লগত এইটোৰ ছবিৰ ছাইডটো ইটো ছাইড আছে, ইফালেও আছে সেনেকৈ, তো ইফালেও এনেকুৱা হ'ব, তো কোনটোত হোৱা চান্স আছে? চোৱা, এইটো ছাইডে মুখ কৰি আছে, আমাক মুখ কৰাৰ লাগে সেইটো ছাইডে, তো সেইকাৰণে এইটো নহয়, এইটো নহয়, এইটো হ'ব পাৰে, কিন্তু ইটো একে নিচিনাকৈ আছে, একে নিচিনাকৈতো নাই, এটা আছে এনেকুৱাকৈ, এটা আছে এনেকুৱাকৈ, তো আমি ইয়াতে হ'ব এটা এনেকুৱা আৰু এটা এনেকুৱা হ'ব, তো চিটোৱে এনচাৰ হ'ব। এইটো সেনেকুৱা, যিটো চক্ৰ আছে সেইটো চক্ৰটো বনাই দিয়া তুমি, তাৰপিছত এইটো হ'ব নোৱাৰে, বেলেগ চাইডে আছে, তো এইকেইটাৰ ভিতৰত হ'ব পাৰে। এতিয়া চোৱা, কিন্তু ইয়াতে আকৌ এইটোৰ বিপৰীতে এইটো আছে, তো এইটোৰ বিপৰীতে ইফালে হ'ব, তো এইটো হ'ব নোৱাৰে, তো এইটোও হ'ব নোৱাৰে, তেতিয়া কোনটো হ'ব? ডিটো হ'ব। তাৰপিছত 12 নম্বৰটো চোৱা, 12 নম্বৰটোৰ এইটোৰ কাৰণে আকৌ পোনক পোনে এইডাল আছে, তো ইয়াতো এনেকৈ পোনক পোনে আহিব, আৰু এটা আহিব, তাতে নাহে, এইখিনিত এটা আহিব, এইখিনিত নহয় দেই, এইখিনি এটা আহিব, কাৰণ ইফালেও এটা আছে, ইফালেও এটা আছে, তো এইখিনিতো এটা হ'ব। তো সেনেকুৱা ক'ত আছে য'ত এইখিনিত এটা আছে, তো এইটো ডিটো, তো এইখিনিত আছে আৰু এইটো দীঘলটো আছে, হ'ল। এইটোতো হ'বই নোৱাৰে, দুটা এনেকুৱা আছে, তো এইটো হ'বই নোৱাৰে। তাৰপিছত ইয়াতে চাবা, 13 নম্বৰটো চোৱা, এইডাল এইটো চাইডে আছে, এইডাল এইটো চাইডে আছে, তাৰপিছত ইয়াৰে এইডাল ইয়াৰ লাগি গুচি গ'ল, এইফালে আহিল, এইডাল ইফালে আহিল, নেক্সটটোত এইডাল ইয়াতে গ'ল, এইডাল আহিল, নেক্সট বাৰ ক'ত যাব? এইডাল ইয়াতে যাব, এনেকুৱা হ'ব, আৰু এইডাল ক'ত আহিব? ইয়াতে আহিব, তো এনেকুৱা ক'ত আছে? এইটো হ'ব নোৱাৰে, এইটো হ'ব, এইটো বাৰু কি দিয়া আছে ধৰিব পৰা নাই, এইটোতো নহয়, এইটো বেলেগ দিয়া আছে, তো এইটোৱে এনচাৰ হ'ব, এইটো এনেকৈ দিয়া আছে, এইটো বেলেগ কিবা দিয়া আছে ইয়াত, এইটো
তো ইয়াৰে এনচাৰ কি হ'ব? ডি হ'ব। তো ইয়াতে চোৱা, প্ৰথমতে এইটো আছিল, তাৰপিছত নেক্সট এডাল আহি গ'ল, এডাল আহিল, তাৰপিছত এইটো আহিল, এইবাৰ কি আহিব? ইয়াৰ লগত এডাল আহিব এইটো। তো সেইটো কোনটো হ'ব? বিটো হ'ব। ঠিকে আছে, এইটো হৈছে। তাৰপিছত ইয়াতে কি আছে তোমাৰ? ইয়াতে দুটা ডট আছে আৰু এটা চতুৰ্ভুজ আছে, ইয়াতো চতুৰ্ভুজ আছে। তো তেনেকৈ প্ৰথমতে কি আছিল? ইয়াতে আছিল, তাৰপিছত ইয়ালৈকে গ'ল, তাৰপিছত আকৌ ইয়াৰ পৰা ইয়ালৈকে গ'ল, তো ইয়াৰ পৰা ইয়ালৈকে আহিব। তো এইটোতো হ'বই নোৱাৰে, কাৰণ ইয়াতে এইটোত আছে, এইটোতো হ'ব নোৱাৰে, এইটোত ইয়াত আছে। আমাৰ আহিব এইটো জেগাত, এইটো জেগাত দুটাই আছে। তো দুটাৰ আকৌ ইয়াতে যিখিনি বস্তু আছে সেইখিনি কি এটা এটা বাঢ়ি যায় আছে। তো সেই হিচাপত তোমাৰ কি হ'ব? এনচাৰটো ডি হ'ব। ঠিকে আছে। ইয়াৰে এটা এটা বাঢ়ি আছে, ইয়াতে এটা আছিল, ইয়াত দুটা আছে, ইয়াত তিনিটা আছিল, ইয়াতে চাৰিটা হ'ব। চাৰিটা থকাটো কোনটো হ'ব? এইটো চিটো। এইটো হৈছে তোমালোকৰ। তো ইয়াতে চোৱা, ইয়াতে প্ৰথমতে ইয়াতে আছিল, এইটো তলফালে আহিল, কাৰ চিনডাল এইটো চাইডে ঘূৰিল। তাৰমানে ছবিটো আমাৰ ইয়াৰ পৰা এনেকৈ ঘূৰিছে, মানে এইটো চাইডে ঘূৰিছে 90 ডিগ্ৰী, ঘড়ীৰ কটাৰ বিপৰীত চাইডে 90 ডিগ্ৰী ঘূৰিছে। কাৰণ এই বস্তুটো গৈছে ইয়াতে, এইটো গৈছে এইটো চাইডে, তাৰমানে 90 ডিগ্ৰী ঘড়ীৰ কটাৰ বিপৰীত চাইডে ঘূৰিছে। তো ইটো বিপৰীত চাইডে ঘূৰিব, ঘূৰিলে কোনডাল? এইডাল ক'ত আহিব? তলফালে আহিব, এইডাল ওপৰ ফালে, এই বস্তুটো ওপৰ ফালে যাব, হ'ল। তাৰপিছত ইয়াৰে এইটো আকৌ এইটো চাইডে আহিব, তাৰমানে এইটো এনচাৰ হ'ব। তাৰমানে এইটো এনেকুৱা হ'ব, এনেকুৱা টাইপ হ'ব। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটোত তোমালোকে চোৱা, এইটোৰ আমাৰ উল্টা চাইডে আমাৰ ফ্লিপ হৈছে, চৰি, এইটো চাইডে ফ্লিপ হৈছে, তাৰমানে 180 ডিগ্ৰী গৈছে। ইয়াতো এনেকৈ ফ্লিপ হ'ব এইটো চাইডে। তো ইয়াতো চাইডে ফ্লিপ হ'লে এইটো কোনটো এনচাৰ হ'ব? চিটো হ'ব। এইটো চাইডে ফ্লিপ হ'ব, এই বস্তুটো কোনফালে যাব? এইফালে যাব, আৰু এইটো কোনফালে আহিব? এইফালে যাব। তো এনচাৰ কি হ'ব? চিটো হ'ব। তো ইয়াৰো 180 ডিগ্ৰী কনচেপ্ট, যে ইয়াতে ইটো চাইডে আহিব আৰু এডাল কমি যাব। তো ইয়াতো ওপৰ ফালে গুচি যাব, তো ওপৰ ফালে আছে, তলফালে আহি যাব এইটো। তো তলফালে আহিলে এইটোতো হ'বই নোৱাৰে, কাৰণ ওপৰ ফালে আছে। তো ইয়াতে তিনিডাল আছে, সেইটো হ'ব নোৱাৰে, দুডাল শাখা হ'ব লাগিব। তো দুডাল শাখা ৰাইট চাইডে যাব নোৱাৰে, তলফালে যাব। তো চিটো হ'ব এনচাৰ। তো ইয়াৰে সেনেকুৱা চোৱা, ইয়াতে আছে চতুৰ্ভুজ, ভিতৰত আছে ত্ৰিভুজ। তো ত্ৰিভুজটো বাহিৰত আহি গ'ল, চতুৰ্ভুজটো ভিতৰত গুচি গ'ল। তো ইয়াতে কি হ'ব? চতুৰ্ভুজটো বাহিৰত আহিব, বৃত্তটো ভিতৰত গুচি যাব। তো চতুৰ্ভুজটো বাহিৰত আহিলে বৃত্তটো গুচি গ'লে কোনটো হ'ব? এইটো হ'ব এনচাৰ। তো একদম সহজ কুৱেশ্যন আহিছে তোমালোকৰ এইটো। 21 নম্বৰটো কি হ'ব? প্ৰথমটো কি হ'ব? যে এই টুকুৰাটোত কি হ'ব? এনেকৈ দিলে কি হ'ব? তো বিটো হ'ব এনচাৰ। তো ইয়াৰে কোনটো হ'ব? ইয়াৰে হ'ব এটো এনচাৰ, বাকীকেইটাতো বেলেগে ছবি আছে। তো ইয়াৰে টুকুৰাটো লগ লগালে কোনটো হ'ব? এইটো বিটো হ'ব ইয়াৰ এনচাৰ। তো এইটোতো লগ লগাবই নোৱাৰি, তো এইটোতো ডিজাইনে বেলেগ আছে, এইটোও ডিজাইন বেলেগ আছে, হ'বই নোৱাৰে। তো ইয়াৰে এইডাল দিলে কোনটোৰ লগত মিলিব? চোৱা, এইটোৰ লগত ইমানকৈ নিমিলে, এইটোৰ লগত ইমানকৈ নিমিলে, তো এইটোৰ লগত বেছিকৈ মিলিব। তো সেইটো এনচাৰ হ'ব। তো 25 নম্বৰটো কি হ'ব? ইয়াৰ আইনা হ'লে কি কৈছিলোঁ মই? যে এই বস্তুটো এইটো চাইডে আহি যায়, লেফ্ট টু ৰাইট, ৰাইট টু লেফ্ট। তো এইটো বস্তু এনেকুৱা হ'ব আৰু এনেকুৱা হ'ব পাৰে। তো এনেকুৱা ক'ত আছে? এইটো আছে, বিটো। তো কাৰণ এইটো ৰাইট চাইডে আছে, এইটো লেফ্ট চাইডে আহি যাব, আৰু এইটো লেফ্ট চাইডৰ পৰা আৰম্ভ হৈছিল, এইটো ৰাইট চাইডে হৈ যাব এতিয়া। তো এইটো হ'ব। ইয়াতো সেনেকুৱা, এই বস্তুটো এইটো চাইডে গুচি যাব, তাৰমানে এইটো চাইডে যদি গুচি যায়, এইডাল আকৌ এইটো চাইডে আহিব লাগিব, ৰাইট চাইডে। তো তেতিয়া বিটো এনচাৰ হ'ব। তাৰপিছত তোমালোকৰ এইটো চোৱা, এইটো এই ভিটো মাজত আছে, মাজতে আছে, ইটো ইফালে এটা, ইফালেও এটা আছে। তো ইয়াতে এইটো নাইয়ে বস্তুটো, তো আইনাতটো নোহোৱা হ'ব নোৱাৰে। তো ইয়াতে আছে চাইডত, এইটো চাইডত আছে, তো এনচাৰ এইটোৱে হ'ব ডাইৰেক্ট। তো সেইটো গমাই পায়। টিটো চোৱা, টিটো সদায় কৈ কি কৈছিলোঁ? ফাৰ্ষ্টটো লাষ্টত যাব, লাষ্টৰটো ফাৰ্ষ্টতে আহিব। তো টিটো যিটো আছে, টিটোতো টিয়ে হৈ থাকে, তো এইটো যাব লাষ্টত। তো আমাৰ টিটো যদি লাষ্টত বহাওঁ, এনেকুৱা লাষ্টত বহালোঁ, ভিটো ভিয়া হৈ থাকে, এইটো মাজতে থাকিব, আৰু এই টিটো উল্টি নাযায়, তো টিটো ইয়াত ফাৰ্ষ্টত আহি যাব। কিন্তু তো সেইকাৰণে এনচাৰ কোনটো হ'ব? ফাৰ্ষ্টটোৱে হ'ব। ঠিকে আছে, এইটোও ঠিকে আছে তোমালোকৰ। তাৰপিছত ইয়াতে চাবা, কাগজ ভাঁজ কৰা, তোমাৰ এনেকৈ ভাঁজ কৰি, তাৰপিছত এনেকৈ ভাঁজ কৰি, তাৰপিছত ইটো যেতিয়া মেলি দিম, ইয়াৰে বস্তুটো ইয়ালৈকেও যাব, তাৰমানে ইয়াতো এটা আহিব এনেকৈ, আৰু ইয়াতো এনেকুৱা আহিব, হ'ল। তাৰপিছত এনেকৈ আকৌ ডাবল আহিব, ওপৰত যেনেকুৱা তলতো সেনেকুৱা আহিব। তো এনেকুৱা কোনটোত আছে ইয়াতে? তো এইটোততো বেলেগ জেগাত আছে, এইখিনিত আছিল, এইখিনিত আহি গ'ল, এইটো হ'ব নোৱাৰে। তো ইয়াতে এইখিনিত নাই, তো এইটো হ'ব নোৱাৰে।
এইটোত আছে কিন্তু এইটো হ'ব, ইয়াৰে এইটো হ'ব, এইটো মাজৰ এইটো কিয় নহয়, কাৰণ এনেকুৱা আমাৰ হেৰি নাই, তো এইটো নহয়, তো লাষ্টৰটো হ'ব এনচাৰ। তাৰপিছত ইয়াতে এনেকৈ ভাঁজ লগাই এনেকৈ ভাঁজ লগাইছে তাৰ এইটো কোণাত, তো ইয়াৰে এনেকুৱা কেইটা হ'ব, 4টা হ'ব। তো ইয়াৰে ডট এটা ইয়াতে আহিব, ইয়াতে ত্ৰিভুজটো আহিব, তো সেনেকৈ 4টাত আহিব। তো ইয়াৰে সেইটো এনচাৰ কোনটো হ'ব, চিটো সেনেকুৱা এনচাৰ। ইয়াৰ 31ৰ ক্ষেত্ৰত এনেকৈ ভাঁজ কৰি ইয়াতে এটা বনাইছে, তো ইয়াৰ পৰা এনেকৈ এটা যাব আৰু ইয়াতো এটা এনেকুৱা ত্ৰিভুজ টাইপ যাব, হ'ল। তাৰপিছত নেক্সট আকৌ এনেকৈ মিলি যাওঁতে ছেইম একে নিচিনা হেৰি আহিব তলফালে। তো ইয়াতে চোৱা এইবিলাক বেছিকৈ আহিছে বস্তু, এইটো হ'বই নোৱাৰে। তো এইবিলাকতো বেলেগ আহিছে, এইটোও বেলেগ আহিছে, তো এইটো এনচাৰ হ'ব, কাৰণ এইখিনি এটা ত্ৰিভুজ আৰু এইফালে এটা ত্ৰিভুজ আহিব, মানে এইটো হ'লেতো এনেকৈ আহিব ত্ৰিভুজটো। তো ইয়াৰতো হেৰিটো এনচাৰ হ'ব। তো ইয়াৰে ত্ৰিভুজ চাবা, ত্ৰিভুজটো আমাৰ এনেকৈ মেলাৰ পিছত ইয়াতে 4টাই এনেকুৱা ভাগতে আহিব লাগিব। তাৰমানে আমি প্ৰথম ইয়াতে কি দিছোঁ, এনেকুৱা এটা কুৱেশ্যন এনেকুৱা এটা দিছে, চিনটো ক'ত যাব, কাৰ চিনটো ইয়াতে নাহে, অকল ইয়াতে আহিব, ঠিকে আছে, ইয়াতে হ'ব, আৰু মাজৰ এইটো এটা চতুৰ হেৰি বনি যাব, তো ঠিকে আছে, বিটো এনচাৰ হ'ব। নেক্সট 33 নম্বৰ কুৱেশ্যনত তোমালোকৰ চোৱা ইয়াতে কেইটা আছে, 1 2 3 4টা আছে, তো 4টা ভাগ ক'ত আছে চোৱা। তো ইয়াতেতো 1 2 3 4 5টা আছে, এইটো নহয়, 1 2 3 4 5 6 এইটো বহুত আছে, ইয়াতো 1 2 3 4 4টা আছে, কিন্তু ইয়াতে এনেকুৱা এইটো 3 নম্বৰটোৰ নিচিনা হেৰি ইয়াত নাই, তো এইটো হ'ব নোৱাৰে। 3 নম্বৰটোৰ নিচিনা ক'ত আছে, এইটোত আছে, এইটো 4টো, এইটো 1 এইটো 2, তো এইটো চিটো হ'ব। তো ইয়াতে এইটো এনেকুৱা ভাঁজ আছেতো, এইটো ভাঁজৰ ক্ষেত্ৰত ডাইৰেক্ট কথা এইটোৱে হ'ব, এইটোতো ঠিক আছে, এইটো গম পাইছে তোমালোকে। তাৰপিছত ইয়াৰে টুকুৰা কোনটো হ'ব, এইটো এনেকুৱা শ্বেপ এটা ক'ত আছে, এইটো 1 নম্বৰটো, ইয়াতে 1 নম্বৰটো এইটোত আছে, তো ইয়াৰে শ্বেপবিলাক বেলেগ বেলেগ হৈছে, এইটোতো নাই এনেকুৱা, এইটো শ্বেপটো বেলেগ হৈছে, তো এইটো বিটোৱে হ'ব এনচাৰ। তাৰপিছত তোমালোকৰ ইয়াৰো সেইটো এনচাৰটো এ হ'ব, এইটো ডাইৰেক্ট গম পাই ইয়াত লগাই দিলে সেইটোৱে হ'ব। নেক্সট তোমালোকৰ এইটো চোৱা, ৱাই এই বস্তুটো ক'ত আছে এতিয়া চাব লাগে। তো এই তিনিটাত তোমালোকৰ ৱাইটো আছে, ৱাইটো কিন্তু এডাল চিধা হ'ব লাগিব, এইটো চিধা হ'ব লাগিব, তো সেইটো ক'ত আছে, অকল ইয়াতে আছে, হ'ল। তাৰপিছত নেক্সট আমাৰ এই বস্তুটো এনেকৈ থাকিব লাগিব, এইটোতে আছে চোৱা, এইটো ইয়াতে সোমাই আছে, এইটো বিটো হ'ব। তো ইয়াতে জেডটো ক'ত সোমাই আছে আমি চাম, এই জেডটো চোৱা, ইয়াতে এইটো জেড, এইখিনি এইটো সোমাই আছে, ইয়াতে জেড বনে কিন্তু এইটো ভাঁজ হ'ল, ইয়াতে জেড বনাই নাই, ইয়াতে জেড বনাই নাই, তো এইটো এনচাৰ হ'ব। তাৰপিছত ইয়াতে এই জেডটো ক'ত হ'ব, এই জেডটো এইটো হ'ব, তো ইয়াতেও বি এনচাৰ। ঠিকে আছে, এইখন আমাৰ ষ্টুডেণ্ট যিজনে কৰিছে তেওঁৰ গোটেইকেইটা 40 আউট অফ 40 হৈছে। বাকী তোমালোকে চাই ল'বা কাৰ কাৰ কিমান হৈছে। ইয়াৰ পিছত আমি গণিত আৰু অসমীয়াখিনিও আমি দিম, তো থেংক ইউ।